Hey guys, welcome back to my channel. So এথনি ভাবিছিল আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আৰু আশা কৰোঁ সব ভালে আছে আৰু মোৰ ফালৰ পৰা সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালো। এতিয়া মেজি জ্বলাম কিন্তু তাৰ আগতে উৰুকাটোনো কেনেকৈ সেলিব্ৰেট কৰিলো চাওঁ বলক। সো গাইজ যেহেতু আপোনালোকে জানে যে উৰুকাৰ দিনাও লাড়ু পিঠা বনোৱা হয়, কিছুমানৰ বাৰু কেইদিনমান আগৰ পৰা আৰম্ভ হৈ যায়। সো সেইখিনিকে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু উৰুকা যিহেতু ৰাতিলৈতো একেলগে এসাঁজ খাবই লাগিব। সো আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। সো গাইজ এতিয়া ভাবিলোঁ মা আৰু মই মিলি গুড়ৰ লাড়ু কেইটামান বনাওঁ আৰু পাৰ্চনেলি মই আগতেও কৈছোঁ যদি আপোনালোকৰ মনত আছে যে এই লাড়ুটো মোৰ ফেভৰেট, মই বিৰাটেই ভাল পাওঁ এইটো খাই। আৰু এইফালে অকণমান টেষ্ট এনহেঞ্চ কৰিবলৈ এতিয়া ইলাইচি কেইটামান ইলাইচি লং এনেকৈ আমাৰ দিয়াই হয় যিহেতু, চ' সেইখিনি যোগাৰ কৰি দিছে। চ' এতিয়া আমি লাহেকৈ লাড়ুখিনি বনাম আৰু বলকচোন চাওঁ। এয়া অলপ বনোৱা হৈ গ'ল, এইফালে নাৰিকলৰ পিঠা, এইফালে লাড়ু আৰু এইফালে তিল পিঠা আইতাই যে বনাই আছিলে মই দেখাইছিলোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মই জানো যে আপোনালোকৰো একদম টেষ্টি লাড়ু পিঠা বনাই আছে। এইফালে তিলৰ লাড়ুৰ কাৰণে এয়া তিলখিনি এনেকৈ অলপ থৈ দিয়া হৈছে আৰু এতিয়া নাৰিকলৰ লাড়ু বনাবলৈ এয়া মায়ে যোগাৰ কৰি এইফালে খুৰী আৰু মায়ে এতিয়া নাৰিকলৰ লাড়ু বনাই আছে।
গাইজ এয়া দেখি চাগে আপোনালোকে ভাবিছে আমি নেক্সট কি বনাই আছোঁ চ' আমি ভাবিলোঁ যে এইবাৰ মিঠাই এটা ট্ৰাই দি চাওঁ আৰু মিঠাই বুলি ক'লেতো এয়া চাচনি ইম্পৰ্টেণ্ট আৰু ইফালে মায়ে মিঠাইৰ বডিটো মানে তেনেকৈ চুজি আৰু গাখীৰ দি অকণমান গেছত ৰেডি কৰি আছে চ' ফাইনেল ৰিজাল্টটো বাৰু মই আপোনালোকক অলপ পিছত অবভিয়াছলি দেখাম আৰু চাই আপোনালোকে জনাব কেনেকুৱা লাগিলে যিহেতু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু এয়া এতিয়া মিঠাই বনোৱাৰ প্ৰিপেৰেশ্যন আৰম্ভ হৈ গৈছে আৰু তেতিয়াৰ পৰা হোপ কৰি আছিলোঁ যে এইটো যেন ভাল হওক চ' এতিয়া কৈ নিদিওঁ কেনেকুৱা হ'ল বিকজ মই ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাবলৈ আছে চ' চাই যাওঁ ব'লক চ' গাইজ ৱৰ্ক ইন প্ৰগ্ৰেছ আৰু আপোনালোকে ভাবিছে চাগে অলপমান সৰু সৰু বনাইছোঁ যিহেতু চাচনিত অলপ দেৰি মানে থৈ দিব লাগে চ' তেতিয়া বস্তুটো নিজে নিজে ফুলি অকণমান ডাঙৰ হৈ যায় আৰু এইফালে মায়ে এতিয়া মাছ ভাজি আছে আমাৰ মানে বনাওঁতে মেলোঁতে অকণমান লাঞ্চটো দেৰিয়ে হৈ গৈছিলে সেইদিনাখন সেইকাৰণে মই এনেই অকণমান আপোনালোকক লাঞ্চটোৰ মেইন আইটেমটো দেখাই দিলোঁ মেইন খানাটোতো আমাৰ ৰাতিহে হ'ব আৰু এইফালে আমাৰ যিহেতু এইফালে চালি এখন আছে চ' আইতাই এতিয়া ইয়াতে পৰ্দা এনেকৈ তৰি পেলাই অকণমান টেণ্টৰ নিচিনা কৰি দিয়ে তেতিয়া ফিলিংটো আহে ন খানাৰ আৰু মই ভাবিলোঁ তাৰ লগতে আমাৰ অকণমান ৰুমটো মানে যিহেতু অকণমান কিবা কিবি ধোৱা হৈছিলে সেইকাৰণে ছেট হোৱা নাছিলে মই ভাবিলোঁ ছেট কৰি দিওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আধা ৰুমটো কৰিলোঁ মই তেতিয়া বাৰু ভিডিঅ' নকৰিলোঁ কিন্তু আৰু অকণমান কৰিব আছিলে চ' সেইখিনিকে এতিয়া কৰিছোঁ গুড ইভিনিং গাইজ চ' এতিয়া উৰুকাৰ আয়োজন আৰম্ভ হ'ব আৰু এইফালে যিহেতু ঠাণ্ডা দিন চ' জুই জ্বলাই দিয়া হৈছে আৰু ইয়াত এতিয়া আয়োজন আৰম্ভ হৈ গৈছে এইফালে টিকলিয়ে পূৰা টুপি চুপি পিন্ধি আহি গৈছে খুৰাও আছে চ' ইয়াতে এতিয়া জুইটো ফুৱামেই চবেই একেলগে তাৰ লগতে এইফালে চিকেন ড্ৰাই ফ্ৰাই যিটো আমাৰ ষ্টাৰ্টাৰ্ছ চ' সেইটো বনোৱাৰ কাৰণে প্ৰস্তুতি চলোৱা আৰম্ভ হৈ গৈছে এইফালে আপোনালোকে চাগে ভাবিছে মইনো কি খুচি আছোঁ তাৰমানে আমি জুইত এনেকৈ উৰুকাত সদায় মিঠা আলু পুৰি খাওঁ যিটো ভাল লাগে চ' এইবাৰ সেইটো দায়িত্ব মানে মোৰে থাকে আৰু চ' এইবাৰ ময়ে ল'লোঁ যেনিবা চ' তেনেকৈ এতিয়া মিঠা আলুবোৰ দি হওঁতে এনেকৈ উলিয়াইছোঁ আৰু এতিয়া চবেই মিলি খাইছোঁ এয়া আপোনালোকে দেখা পাইছে নাপাইছে নাজানিছোঁ আৰু ভিতৰতে আছে অলপমান এনেই দেখাই দিলোঁ দেখিছেনে ইমান ধুনীয়াকৈ হৈছে আৰু ভিতৰত আমাৰ এয়া আজিৰ স্পেচিয়েল আইটেম হাঁহ যিটো মাৰ ফেভৰেট সেইটো ৰেডি হৈ আছে এইফালেতো গম পাইছেই চিকেন চ' আমাৰ এইকেইটাই ডিছ আছিলে আৰু এইফালে এতিয়া ড্ৰাই ফ্ৰাই চ' হাঁহ চিকেন আৰু বাহিৰত চিকেন ড্ৰাই ফ্ৰাই এইখিনিয়ে আমাৰ উৰুকাৰ স্পেচিয়েল ডিছ মই আপোনালোকক দেখাই দিলোঁ আৰু ইয়াতে অকণমান ময়ো লাগি দিছোঁ আৰু গাইজ উৰুকা বুলি
সো আশা কৰোঁ আপোনালোকৰ আমাৰ আয়োজন আমাৰ এনজয়মেণ্ট চাই ভাল লাগিছে আৰু আপোনালোকেও এনেকৈয়ে যাতে এনজয় কৰিছে। এইফালে আমাৰ ৰেডি হৈ গ'ল, অলপমান সজাই মেলি দিছোঁ, মই এনেও সজোৱা মেলাত মানে অকণমান বেছি ইণ্টাৰেষ্টেড, সেইকাৰণে আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। আৰু এইকেইটা বস্তুটো মই এনেও ভালেই পাওঁ সদায়, যিহেতু কৈয়ে থাকোঁ এছেঞ্চিয়েলছ। আৰু এতিয়া ফাইনেলি আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। এইফালে ভাত বাঢ়ি দিলে, এইফালে নেমু জলকীয়া পিঁয়াজ, এইফালে হৈছে এয়া হাঁহৰ মাংস আৰু তাৰ লগতে দালি, আৰু এইফালে হৈছে মুৰ্গী মাংস। চ' এতিয়া উৰুকাৰ সাজ একেলগে খাওঁ আৰু এনেকৈ আমি উৰুকাটো চেলিব্ৰেট কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰো উৰুকাৰ দিন ৰাতি সকলোখিনি ভালে কুশলেই পাৰ হ'ল। আৰু 2024টো যেন এনেকৈয়ে ভালে কুশলে আগবাঢ়ি যায়। এতিয়া ঘূৰি আহিছোঁ আমাৰ বিহুৰ দিনটোলৈ, আৰু এতিয়া আমি সকলোখিনি আহি গৈছোঁ মেজি জ্বলাবলৈ। চ' আপোনালোকে চাই গৈ থাকক, আৰু মই আশা কৰোঁ যাতে আপোনালোকৰো বিহু দিনটো ভালে কুশলে আগবাঢ়ি গৈ আছে। আৰু এতিয়া আমি সকলোৱে আইতাক সেৱা কৰিছোঁ, আশীৰ্বাদ লৈছোঁ। মাঘৰ বিহু উপলক্ষে কৃষ্ণ হৰি কৃষ্ণ আৰু এইফালে মাঘৰ বিহুৰ শুভেচ্ছাৰ লগতে লাড়ু পিঠা আপোনালোকলৈও আগবঢ়ালোঁ। আৰু এতিয়া খুৰীয়ে চাহ বনাই বাহিৰলৈকে নিছে, যিহেতু আমাৰ বাহিৰতে মেজি জ্বলোৱা হৈছিলে। চ' এতিয়া সকলোৱে তাতেই জুই ফুৱাই চাহ খাই আছোঁ। আৰু সেইখিনিতে ওচৰৰ খুৰী কেইগৰাকীমান আহিলে বিহু বুলি, আৰু লগতে খুৰা এজনো আহিলে। যিহেতু আমাৰ বিহুত এনেকৈ বিহু খাবলৈ নিমন্ত্ৰণ কৰাই হয়, আৰু ইঘৰে সিঘৰ ঘৰত গ'লেহে কিবা এটা ভাল লাগে ন, বিহু বুলি মাঘ বিহুত স্পেচিয়েলি সেইটোওতো এটা ফূৰ্তি। আৰু খুৰীহঁতে আমাৰ ঘৰত হোৱা ফুলখিনি চাই আছিলে।
হেপী বিহু কৈ দিয়া আৰু বিহু আউটফিটটোতো মই দেখুৱাই নাছিলোঁ টিকলিৰ খুৰীয়ে আনি দিছে বাৰু নতুন আমাৰ মাঘ বিহুত সদায় কিবা এটা নতুন পিন্ধাই হয় বাৰু চ' এবাৰ দেখাই দিলোঁ বিকজ বহুত কিউট লাগি আছিলে আৰু এইফালে আইতাই নাৰিকল কাটি কাটি দি আছে আৰু এতিয়া আইতাৰ লগত নামঘৰলৈ যাওঁ কাৰণ আইতা যিহেতু আপোনালোকে চাগে গমেই পাইছে মই এবাৰ কৈছিলোঁ আইতাৰ পৰা প্ৰিয় ঠাই নামঘৰ আইতাই এভৰি থাৰ্ছডেটো যায় আৰু তাৰ লগতে এনেকুৱা বিহু বা আৰু কিবা অকেজনত নামঘৰলৈ যোৱা হয় আৰু সেইকাৰণে আইতাই ইমানখিনি বস্তুটো লৈ যাব নোৱাৰিব সেইকাৰণে ভাবিলোঁ ময়ো লগত যাওঁ আৰু তাৰ লগতে টিকলিও আহিছে আৰু ভালেই হ'ল নামঘৰ আহি ভালো লাগে মনটো শান্তিও লাগে আৰু আশীৰ্বাদ এটাও ল'লোঁ আৰু তাতে ককা আৰু আইতাসকলো আছিলে তেওঁলোকৰ পৰাও আশীৰ্বাদ ল'লোঁ চ' আপোনালোকেও প্ৰে কৰে যদি কৰি লওক কাৰণ এতিয়াতো নামঘৰতে আছোঁ হ'ব দে ভগৱানে ভালে ৰাখোঁ দে কৃষ্ণ সকলো পঢ়াই শুনাই দেহা চেহা চবৰ পৰা ভগৱানে ভালে ৰাখোঁ ভালে ৰাখোঁ মন কৰিব পঢ়াই শুনাই সকলো চ' গাইজ এতিয়া মই ৰেমেন নুডলছ খাই আছোঁ মানে ৰাতিপুৱাই যিহেতু জলপান খোৱা আৰু এতিয়া সন্ধিয়া হৈছে আৰু এতিয়া আমি ফিল্ম চাব যাম আৰু এইফালে এতিয়া আমি চব ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ থাকোঁ চ' আইতা আমাৰ গাড়ীখন দেখি নামঘৰৰ পৰা ওলাই আহিছে আমাক বাই ক'বলৈ চ' এতিয়া গৈ থাকোঁ আৰু কোনখন ফিল্ম চাম মই আপোনালোকক দেখাই আছোঁ চ' গাইজ এতিয়া ফিল্ম চাই ওলালোঁ মাষ্ট ৱাচ ফিল্ম মানে ইমানেই ধুনীয়া হৈছে যিহেতু হনুমান মই দেখাইছিলোঁ আপোনালোকক ফিল্মখনৰ নাম চ' আপোনালোকে চাব আৰু আমি বিহু দিনটো এনেকৈয়ে চেলিব্ৰেট কৰিলোঁ আশা কৰোঁ আপোনালোকৰো ভালে কুশলে পাৰ হ'ল এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু ভ্লগটো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আকৌ জল্দি লগ পাম টিল দেন ষ্টে হেপী বি হেল্ডি পিছ আডিঅ'ছ